মুখ্যমন্ত্ৰীৰ উপস্থিতিৰ পিছতো ৰঙিয়াৰ এণ্টি ৰোডত নপৰিল এচাপৰ মাটি। ৰঙিয়া নগৰ পথৰ দুৰৱস্থাই উদঙাইছে বিজেপি চৰকাৰৰ উন্নয়নৰ ফপুলা স্বৰূপ। এদিনীয়া বৰষুণৰ ফলত ৰঙিয়া নগৰৰ মাজমজিয়াস্থিত এণ্টি ৰোড ৰূপান্তৰিত হৈছে পুখুৰী সদৃশ পৰিৱেশত, যাৰ ফলত ৰঙিয়াবাসীকে ধৰি ছাত্ৰ ছাত্ৰীৰ লগতে পৰ্যটকে যাতায়াতৰ নামত জমৰ যন্ত্ৰণা ভুগি পাৰ হ'বলগীয়া হৈছে ৰাস্তাটোৰে। নলবাৰীৰ পৰা ৰঙিয়ালৈ আহি ৰঙিয়া নগৰত সোমোৱাৰ লগে লগে এই পথটোৰ পুখুৰীকেইটাই যেন অতিথিক স্বাগতম জনায়। পথটোৰ সন্মুখত ধুনীয়াকৈ ফলক লগোৱা আছে আই মিন গাৰ্ডেন ভেলী টাউন, যদিও এই পুখুৰীকেইটাই দুৰ্গতি কৰিছে পথচাৰীক। কিছুদিন পূৰ্বে গুৱাহাটীৰ গাঁতত পৰি এগৰাকী ছাত্ৰীয়ে মৃত্যুক আঁকোৱালি লৈছিল। তেনেকুৱা ঘটনা যাতে ইয়াতো হ'বলৈ নাপায়, তাৰ বাবে বিভাগীয় কৰ্তৃপক্ষক অনতিপলমে পথটো মেৰামতি কৰাৰ অনুৰোধ ৰঙিয়াবাসীৰ। মুখ্যমন্ত্ৰীৰ কঠোৰ নিৰ্দেশ, প্ৰতিখন জিলাৰ জিলা উপায়ুক্তক যাতে ৰাজ্যত দুনাই এনে দুৰ্ঘটনা নহয় সময় থাকোঁতে ব্যৱস্থা লওক। কিন্তু দৃষ্টিগোচৰ হ'বনে জিলা উপায়ুক্ত মহোদয়ৰ? এই পথটোৰে ফাতেমা কনভেন্ট স্কুলৰ বহুত ছাত্ৰ ছাত্ৰীৰ লগতে বহু পৰ্যটকে অহা যোৱা কৰে। নগৰখনৰ বাট পথ উন্নত হৈছিলে নাই, সেইবোৰ আওকাণ কৰি গাৰ্ডেন ভেলী টাউনৰ ফলক ওলোমাই ৰখাটো চিন্তনীয় বিষয় হৈ পৰিছে সচেতন মহলত। ৰঙিয়াৰ পৰা ৰহমত আলী ৰিপৰ্ট, যমুনা 365। রাস্তাটা দিয়ে এনি টাইম আমার ফাতেমা স্কুলৰ ষ্টুডেণ্ট গাৰ্জিয়ান আহি থাকে। এই ৰাস্তাটো আজি দীৰ্ঘদিন ধৰি এনেকুৱা পৰিস্থিতি, আৰু ৰাস্তাটো আপোনাৰ কি কয় অলপ চেন কেবল পেলাই ৰাস্তাৰ দায়িত্ব সাৰে সৰকাৰে আৰু এই প্ৰব্লেমৰ কাৰণে মাজে মাজে সৰু সৰু এক্সিডেণ্ট হৈ থাকে। এইটো প্ৰব্লেম সমাধান কৰাৰ কাৰণে আমি চৰকাৰৰ কাছে অনুৰোধ জনালোঁ। ৰাস্তাটো দেখিলে এনেকুৱা লাগে যেন ৰঙিয়া কমপ্লিট দুৰ্নীতিত নিমজ্জিত হৈ আছে। দুৰ্নীতিৰ সাম্ৰাজ্য অসমৰ ভিতৰত দুৰ্নীতিৰ সাম্ৰাজ্য ৰঙিয়া যেন লগা হৈছে। এইটো ৰাস্তা হৈ আছে নে গৰু ছাগলী নাযায় এনেকুৱা ৰাস্তা দি। এইটো ভূটান এণ্ট্ৰেঞ্চ ৰোড, নেশ্যনেল হাইৱে কানেক্টৰ ৰোড, গ্ৰীণ ভেলী, এইখন বিৰাট ডাঙৰ চাইনবোৰ্ড মাৰিছে, আপোনালোকে দেখিব। এইখন ৰঙিয়া। আৰু ইয়াত সভাপতি আছে অসম ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা, তেখেতে কৈছে এতিয়া নেশ্যনেল হেৰি হ'ব, অভাৰব্ৰিজ হ'ব। অভাৰব্ৰিজৰ কাৰণে টকা অপব্যয় নকৰে, টকা অপব্যয় ইয়াতে নকৰে, কিন্তু এই বজাৰ নদীৰ পাৰত বজাৰ গৃহবিলাক বনাই থৈছে, নদীৰ পাৰে পাৰে বজাৰ গৃহ বনাই থৈছে, টকা অপব্যৱহাৰ কৰা নাই। ইয়াত টকা অপব্যৱহাৰ হয় যদি ইণ্টাৰনেশ্যনেল ৰোড। এইটো হ'ল আমাৰ মাননীয় বিধায়ক ভৱেশ কলিতা ডাঙৰীয়াৰ সমষ্টি। গতিকে লাজ লাগি যায় নিজকে যে আমি ৰঙিয়াৰ মানুহ। গতিকে তেখেতে অনতিপলমে কৈছোঁ যে এই ৰাস্তাটো ভাল কৰিব লাগে। এইখিনি